পিকআপটো দি চাওঁ এবাৰ ফুল উঠাই চাওঁ মজা 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 আৰু জীৱনত প্ৰথমটো এৱাৰ্ড পাইছোঁ মাক কাষত লৈ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আজি মোৰ বাবে এটা সুখৰ দিন মানে মই বহুত এক্সাইটেড হৈ আছোঁ আচলতে এটা এৱাৰ্ড মানে এটা বঁটা মোক দিব ডিব্ৰুগড় জামিয়া যুৱ সমাজে আৰু সেই বঁটাটো গ্ৰহণ কৰিবলৈ যাম মায়ে ধান লৈ আছে মা আৰু আপোনালোকৰ মৰমৰ বাবে আচলতে মই এই বঁটাটো পাবলৈ সক্ষম হৈছোঁ আৰু বহুকেইজন ইউটিউবাৰকো দিব কেনেকুৱা লাগিছে মোক যে এটা বঁটা দিব ভালে লাগিব এতিয়া এৱাৰ্ডটো বা ল'বলৈ যাম সেইটো সন্ধিয়ালৈ আছে তাৰ আগতে মই এখন বাইক চাই আহোঁগৈ ডিব্ৰুগড়ত হয়তো ভাল লাগিলে বুকিং কৰিব পাৰোঁ বলক মোৰ য়মা FZ-খন যথেষ্ট পুৰণি যদিও ই মোক এদিনো ঢকা দিয়া নাই ধুনীয়াকৈ তেল ভৰাই আছোঁ চলি আছে আৰু মোৰ জীৱনৰ প্ৰথমখন বাইক আছিল পালচাৰ 150 আৰু আজি যিখন বাইক চাবৰ কাৰণে গৈ আছোঁ সেইখনো বাজাজৰে হয় আহি পালোঁ চকিডিং চাৰিআলি ধুনীয়া য'তে ত'তে ভৰাই দিয়া নাই কিছুমান আছে একদম ট্ৰেফিকটো মানে ৰুলখিনিও মানি চলিবলৈ টান পায় একদম ফাল্টু কিছুমান আছে সঁচাকৈ আহি পালোঁ চকিডিং চাৰিআলি এইফালে নন্দন বাজাজ ধুনীয়াকৈ সোমাই যাওঁ পূজাৰ বিশেষ অফাৰো চলি আছে বুলি কৈছে কি অফাৰ আপোনালোকে গম পাব সেয়ে পাইছোঁ বিশেষকৈ মোৰ প্ৰিয় ৰঙা চাহ খাই লওঁ তাৰপিছত বাইক চাই আছোঁ যিখন নতুন বাইক চাব আহিছোঁ সেইখন মুকলি নোহোৱা আগত মই টেষ্ট ড্ৰাইভ এটা কৰি চাওঁ মানে ধুনীয়াকৈ N150 টেষ্ট ড্ৰাইভ ল'ম হৈ গ'ল না ৰেডি হৈছে আৰু টেষ্ট ড্ৰাইভ কৰিবলৈ বন্ধুৰ লগত যাম কি নাম তোমাৰ অ'কে ধুনীয়াকৈ দুইজনে যাম টেষ্ট ড্ৰাইভটো কৰি চাওঁ কেনেকুৱা কি হয় সবিশেষ জনাই দিওঁ চাই থাকোঁ পালচাৰ N150 এখন চাওক ধুনীয়াকৈ নতুন আহিছে আগতে আছিলে পালচাৰ 150 পিকআপ মজা লয় পালচাৰ চাব দেই আছে মাত শুনক কেনেকুৱা গহীন দিছে ডিব্ৰু কলেজৰ সন্মুখত পালোহি টেষ্ট ড্ৰাইভ কৰি এতিয়া ইয়াৰ পৰা ঘূৰি দিওঁ পিকআপটো দি চাওঁ এবাৰ ফুল উঠাই চাওঁ মজা 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 আৰু ইয়াৰ মাইলেজ 45ৰ পৰা 50 ভিতৰত আপোনালোকে পাব আৰু N150 আজি মুকলি হ'বলৈ গৈ আছে অলপ পাছতে মুকলি হ'বই দাদা কালাৰটো কেনেকুৱা লাগিছে কালাৰ ভাল লাগিছে একচুৱেলি ডাৰ্ক আৰু ব্ৰাইট কণ্ট্ৰাষ্ট ভাল লাগিছে আৰু মোৰ হোৱাইট কালাৰটো ভাল লাগিছে এইফালে ৰেড কালাৰটো আছে ধুনীয়াকৈ ষ্টক এইফালে ধুনীয়াকৈ দেখিব পাৰিছে One, two, three. Pulsar N150 মুকলি হৈ গ'ল খুব সুন্দৰকৈ বাজাজৰ একদম কৰ্মচাৰীসকল ধুনীয়াকৈ আছে এইটো শ্ব'ৰুমৰ প্ৰাইচ কিমান হৈ আছে পালচাৰ 1,19,000 আৰু ডাউন পে'মেণ্ট কিমানত আহিব জানা নেকি তোমালোকৰ কালাৰ কোনটো ভাল লাগে ছোৱালীবিলাকৰ বাজাজৰ যদি অন্য আপোনালোকে যিকোনো বাইক লওঁ বুলি ভাবে তেনেহ'লে 999 টকা যদি আপোনালোকে দিয়ে ডাউন পে'মেণ্ট তেনেহ'লে আপোনালোকে পাই যাব পূজাৰ বিশেষ বিল দি আছে আৰু তাৰ লগত কি অফাৰ আছে বিশেষ চিয়'ৰ গিফ্ট এটা পাব ডিলাৰ ফালৰ পৰা হয় সেইটো চবৰ কাৰণে হয় তাৰ উপৰি ফাৰ্ষ্ট 100 কাষ্টমাৰ যি বাজাজ ফাইনেন্সৰ পৰা লোৱা হ'ব হয় সিহঁতক এটা স্মাৰ্ট ৱাচ দিয়া হ'ব যিটো মাৰ্কেট প্ৰাইচ 7,999 মই কি বুকিং কৰোঁ ভাবি লওঁ নেক্সট আহিব লগা ভিডিঅ'সমূহত আপোনালোকে গম পাই থাকিব নন্দন বাজাজ জিলাৰ প্ৰতিষ্ঠাপক আমাৰ অংকুদা আছে কাষত জীৱনৰ ৰঙৰ পৰা ভিডিঅ' চাই আহিছোঁ বুলি ক'লে আপুনি বিশেষ কি অফাৰ দিব ডেফিনেটলি আপোনাৰ নাম ক'লে কিবা এটা স্পেচিয়েল গিফ্ট কাষ্টমাৰে পাব আপোনাৰ নাম কোৱাৰ লগে লগে আমি ফাৰ্ষ্ট গিফ্টে দিম তাৰ পাছতে বাইকৰ ডিলিং কৰিম এতিয়া ওলাইছোঁ অনুষ্ঠানটোলৈ এৱাৰ্ডটো ল'বৰ কাৰণে বহুত মানে মনটো ভাল লাগি আছে 4 বছৰ কষ্ট ফচল পাম মানে মই অকলে নাযাওঁ মোৰ প্ৰিয় এজন ককাই যাব আপোনালোকৰ চিনাকিও হ'ব পাৰে আহি পালোহি এইফালে ধুনীয়াকৈ কৃষ্ণ কমল দা ঘৰ পালোহি ধুনীয়াকৈ কৈ দিওঁ নেকি আপোনাৰ লোকেশ্যনটো ক'ত ঘৰৰ ধুনীয়াকৈ চাহটো খাই লওঁ আৰু খুব এটা সুন্দৰ অনুষ্ঠান আছে যিটো অনুষ্ঠানৰ কাৰণে মই বহুত সুখী আৰু কৃষ্ণ মই বহুত সুখী আৰু কাৰণ মানুহে মৰম বুটলিব যে পাৰে সেইজন মানুহ বহুত সৌভাগ্যৱান তুমি মৰম বুটলিব পাৰিছা সেইকাৰণে তুমি সৌভাগ্যৱান হয় বৌ এইফালে প্ৰাৰ্থনা কৰিব লৈছে আৰু এইফালে বেটা এইফালে হাই কৰি দিয়া আকৌ বেটা হাই কৰি দিয়া এবাৰ অ'কে এতিয়া ধুনীয়াকৈ অনুষ্ঠানলৈ বুলি ওলাই দিছোঁ আৰু ভালকৈ আৰু খুব ভাল লাগিছে মনটো প্ৰথমবাৰ কাৰণে এনেকুৱা এটা সন্মান পাবলৈ সক্ষম হৈছোঁ কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে হৈছে ধ্ৰুৱ হাঁহ কাষত খুৱাই আছোঁ গম নাপাওঁ কিন্তু মনোজ হৈ পালাহি মইতো পালোহি একদম ধুনীয়াকৈ ৰঙা চাহ কাম খাইছোঁ দীপাংকৰৰ ঘৰত আমাৰ এই অনুষ্ঠানটোৰ আজি
উপসভাপতি আচ্ছা তেওঁলোকৰ ঘৰত আমি ধুনীয়াকে চাহটো খাব লৈছো আৰু এটা কাৰণে ভাল লাগিছে মোৰ প্ৰিয় ৰঙা চাহ মানে এফালে আছে মনোজ ভাই প্ৰিয় ৰঙাই ভাল পায় কৃষ্ণৰ আমি এতিয়া কৃষ্ণৰ ঘৰত চাহ খাই আহিছিলো আকৌ ইয়াত খাইছো ঠিক আছে খাই লওঁ ধুনীয়াকে তাৰপিছত ইয়াৰ পৰা আমি অনুষ্ঠানলৈ ওলাই দিম ইয়াৰ পৰা কিমান সময় লাগিব 10 মিনিট আহি পায়ে ভাল লাগিছে কৈ আছো কিয় ভাল লাগিছে শুনা আকৌ আপোনাৰ চাই ভিডিঅ'তে ভাল অনুষ্ঠানথলী পাই গ'লোহি আৰু এখন ককাই দেউজন আছে আপোনালোকে ৰিয়েল পুলিচ বুলি নাভাবিব আজি ইয়াত এখন নাটক মঞ্চস্থ হ'ব গৈ আছে সৰু কৰি আজি একোখন নাট ন আজি কি নাট আমাৰ পৰমা পালেহি এইফালে পৰমা লুকাই গৈছে এইফালে পৰমা পালেহি ধুনীয়াকে মনোজ ভাই এইফালে ভিডিঅ' কৰি আছে তেওঁলোকে আৰু অনুষ্ঠানটো আৰম্ভ হ'ব আৰু আধা ঘণ্টা সময় আছে যিসকল ব্যক্তিয়ে মাজত টেলেণ্ট থাকে জ্ঞান থাকে সেইসকল ব্যক্তিক প্লেটফৰ্ম দি বহুত ওপৰলৈ লৈ যাবলৈ চেষ্টা কৰে আৰু বিভিন্ন সমাজৰ কামতো জড়িত থাকে কোন হ'ব পাৰে সেইজন মটিভেটিং ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ সন্মান দিছে ইউটিউবাৰ হিচাপে বা ভিডিঅ' ক্ৰিয়েটৰ হিচাপে জামিৰা যুৱ সমাজে 4 বছৰ কষ্ট ফচল আৰু জীৱনত প্ৰথমটো এৱাৰ্ড পাইছো বা জামিৰা যুৱ সমাজলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু জীৱনৰ ৰঙৰ পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছো মালৈ ধন্যবাদ জ্ঞাপন কৰিছো পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছো কৃষ্ণদাৰ কক ইয়ং মটিভেশ্যনেল স্পীকাৰ খুব সুন্দৰকৈ কৃষ্ণদাৰ পাবলৈ সক্ষম হৈছে বহুকেইটা এনেকৈ সন্মান জনালে ঠিক আছে লগ পাম থেংক ইউ মই প্ৰায় ভিডিঅ'টো হেক কৰোঁ জয়া কুমাৰে আজি জামিয়াবাসী যুৱ সমাজৰ লগত ভিডিঅ'টো হেক কৰিম 1 2 3 জয়